স্যার কালি এক অবাঞ্ছিত ঘটনা হৈছিল, এটি শিশুক মাৰপিট কৰা হৈছিল আৰু ইতিমধ্যে অপৰাধীক আপোনালোকে গ্ৰেপ্তাৰ কৰিছে, কি ক'ব স্যাৰ? হয়, যোৱাকালি বিৰাট দুখ লগা ঘটনা এটা হৈছে। দুটা শিশুৰীক এটা মানুহে আপোনাৰ মোবাইল চোৰ বুলি সন্দেহত তাক ধৰাৰ পিছত খুব বেয়াকে মাৰপিট কৰে আৰু আপোনাৰ তাতে আমাৰ ট্ৰাফিক পুলিচ বনডিটিত পৰা গৈ কেনে শিশু দুটাক ৰেস্কিউ কৰি কেনে থানালৈ লৈ আনে। লগে লগে এইটোৰ ওপৰত একশ্যন লোৱা হ'ল। যেতিয়া ভিডিঅ'টো ভাইৰেল হ'ল গম পালোঁ এইটো বিষয় লৈ লগে লগে এটা ঢেকিয়াজুলি কেছ নাম্বাৰ 243/23 আণ্ডাৰ ছেকশ্যন 307 কেছ এটা ৰেজিষ্টাৰ কৰা হৈছে। শিশু দুটাক এজ পাৰ ল আপোনাৰ CWCত লৈ গৈ কেনে ৰখা হৈছে আৰু মানুহজনক লগে লগে এপ্ৰিহেণ্ড কৰি আজি এৰেষ্ট কৰি কেনে তাক ফৰৱাৰ্ড কৰা হ'ব। যিমান ব্যৱস্থা ল'ব লগা আছিল লোৱা হৈছে আৰু আশা কৰোঁ ইমানখিনি একশ্যন লোৱাৰ পিছত নেক্সট টাইম এনেকুৱা ধৰণৰ কোনো ধৰণৰ শিশুৰ ওপৰত কোনো নিৰ্যাতন নচলাব। মানে আশা লিডাৰ আহিছিলে, সিহঁতে ছাত্ৰ সংগঠনৰ ল'ৰাবিলাক আহি কেনে এটা মানে নিজৰ পেডত আপোনাৰ FIR-টো দিয়ে লগে লগে আমি ৰেজিষ্টাৰ কৰোঁ। সেইটো GP সিং ছাৰৰ পৰা লগে লগে ইনষ্ট্ৰাকশ্যন আহিছে যে ইমিডিয়েট একশ্যন ল'ব লাগে, সেইমতে মানুহজনক সোধপোছ কৰি কেনে তাক গ্ৰেপ্তাৰ কৰা হয়। লজ্জিত আৰু কলংকিত কৰা এটা ঘটনাই যোৱাকালি শ্বহীদ নগৰী ঢেকিয়াজুলিৰ মাজমজিয়া বিকানাই হোটেল কাষত এটা ঘটনা ঘটি যায়, য'ত এটা ভিডিঅ'ত আমি দেখিবলৈ পালোঁ দুটি কণমানি শিশুক অতি নিৰ্মমভাৱে এজন ব্যক্তিয়ে প্ৰহাৰ কৰা দেখা পাইছে। হাতেৰে চৰিয়াইছে, চুলি ধৰি টানি আনিছে, মানে লাঠিৰে মানে বাচ্চাকেইটাৰ প্ৰাইভেট পাৰ্টত মানে লাঠি মাৰিছে। এনেকৈ এটা ঘটনা যোৱাকালি আমি দেখিবলৈ পাই আদিবাসী ছাত্ৰ সন্থাই ঘটনাটোক পূৰা আমি নিন্দা জনাইছোঁ আৰু অতি মানে গৰিহণা দিছোঁ। আৰু ইয়াৰ লগে লগে আমি আদিবাসী ছাত্ৰ সন্থাৰ ঢেকিয়াজুলি থানাত উপস্থিত এখন FIR দিলোঁ আৰু FIR-টোৰ ভিত্তিত আমি দেখিবলৈ পালোঁ স্বয়ং অসমৰ DGP মহোদয়ে GP সিং ডাঙৰীয়াই টুইট কৰি দেখিবলৈ পাইছোঁ। আৰু ইয়াত তাৎক্ষণিকভাৱে শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক এডিশ্যনেল SP বাইদেউ আৰু ইয়াৰ ঢেকিয়াজুলি আৰক্ষী প্ৰশাসনে লগতে সেই মানুহজন যিজনৰ নাম দাদুল শৰ্মা উৰ্ফে জিতেন খুৰালক কৰায়ত্ব কৰি আমাৰ এজিয়াৰ ভিত্তিত তেখেতক যি আইনগত যি শাস্তি আছে আইনগত শাস্তি আমি আদিবাসী ছাত্ৰ সন্থাই দাবী জনাইছোঁ। আপোনাৰ কি চুৰি কৰিছে? মোবাইল। আপোনাৰ নামটো কওক। দাদুল শৰ্মা বুলি ক'লে হ'ল। কোনটো দোকান আপোনাৰ? সেই তাতে নাম কি? দোকানৰ নাম কি? মোৰ সৰু দোকান, তাতে দোকান দিওঁ। নাম দোকানৰ নাম? দোকান দাম বোলে এইফালে চাই দিয়ক। এই দোকানত মই বেনাৰ বনাব দিম, বেনাৰ বনাই দিয়া নাই, গম পাইছেনে? আচ্ছা আচ্ছা, মই বেনাৰটো বনাম বাৰু। আপুনি কেনেকৈ ধৰিলে? ঘটনাটো কেনেকৈ হ'ল মানে? আৰে 2 তাৰিখ মোৰ মোবাইল লৈ গৈছে, গম পাইছে নাই? বিয়া ভৱনৰ ঘৰত ভাত চাত খাই আহিছে। মই সৰু পোৱালি, কাপোৰ চাপোৰ নাই, মই জুই লগাম আৰু ইয়াতে মোৰ দোকানটো শুই যাব। সিহঁতে মোৰ মোবাইলটো লৈ যাব বুলি মই নাজানো নহয়। মোবাইলৰ কাৰণে মোৰ মোবাইলটোৰ কাৰণে মোৰ বহুত ডকুমেণ্ট আছে, গম পাইছে তাতে? এনে পোৱালিকেইটাক চিনি পায় নেকি? না পোৱালিকেইটাই জংঘলপতিৰ ঘৰ, মানুহকেইটা কৈ আছে জংঘলপতি যাক তাতে ঘৰ তাতে পাই যাব। আৰু দেউতাকো বহুত ডেঞ্জাৰ হাৰামি মানুহ, কেতিয়া মুঠিয়া কৰে কেতিয়া ৰিক্সা চলায়, গম পাইছেনে? নাই বুজিলে, আপুনি এনেকৈ বেয়াকৈ মাৰিলে, যদি পোৱালিটো নহয় বেয়া জেগাত লাগি কেনে মৰি গ'ল হয় কি কৰিলে হয়? নহয় এইটো কথা নহয়, পোৱালিকেইটা বহুত বদমাছ, গম পাইছে নাই? বদমাছ আপুনি আইনক দিয়ক বা মাহঁতক গতাই দিয়ক। মোৰ মোবাইলে নহয় আৰু মানুহ মোবাইল হৈছে, এতিয়া সেই মোবাইলৰ মানুহ মোৰ দোকানৰ ওচৰত বহি আছে, গম পাইছেনে? মানে আপুনি মাৰি পেলাম বুলি মাৰিছিলে নেকি? নহয় মই এইটো মোৰ মাৰা নাই, গম পাইছেনে? আৰু মোৰো ল'ৰা ছোৱালী এতিয়া বেলেগতো মোৰ বুলি ভাবিব লাগিব না। এনে দোকানৰ নামটো কি? দাদাৰ দোকানৰ নামটো? মই এতিয়া বেনাৰ বনাব দিছোঁ, নামটো দিয়াই নাই, গম পাইছেনে? কিবাটো নাম আছে? কিবাটো নাম আছে দোকানৰ? নামটো মানে কোন কি? দোকানটো এড্ৰেছটো কওক আপুনি। এই মইনা যোৱা ৰাস্তা কি